আহিবা কোৱা নাই বা মই ইচ্ছা কিয় মাৰা নাই না তেনেকুৱা মানুহ আমাৰ ইপিনে কিছুমানে মানে ৰাভা ভাষাত ভিডিঅ' বনাব কয় যি চাব পৰা সন্ধিয়া খোৱাটো বনাই আছে। কালি মোৰ লগত এটা ঘটনা হৈ গ'ল। তো কি হৈছে মই আপোনাক নমস্কাৰ ৰাইজ, বহুত দিনৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ স্বাগতম। তো মই আছোঁ বৰ্তমান কিচেনত আৰু এইফালে দেখি পাই আছে বুট মানে কেইদিনমান হ'ল ফাষ্টিঙত আছোঁ আৰু এতিয়া মই ভাত বনাম মানে না। তো এনেকৈ বুট খাই আৰু ব্লগটো ষ্টাৰ্ট কৰিলোঁ, যিহেতু ব্লগ দিয়া প্ৰায় 10 দিনমান হ'ল। তো আজি যিহেতু বাবুৰ স্কুল বন্ধ আছে, ঘৰত কি কৰোঁ নকৰোঁ সকলো দেখুৱাওঁ। তো ৰাইজ মানে এসপ্তাহমান হ'ল ফাষ্টিঙত থকা। কিয় ফাষ্টিঙত থাকি আছোঁ মানে পেটটো বেছি বাঢ়ি গৈছে, এইটোৰ কাৰণে ফাষ্টিং কৰি আছোঁ। তো কি ৰিজাল্ট পাওঁ নাপাওঁ একো নাজানো, কিন্তু এতিয়া বনাই আছোঁ ভাত। তো মাজে মাজে বনাব লাগে ভাতটো, ইয়াৰ আৰু কিমান কৰিব দিব ন। আৰু যিকোনো কাম মিলা প্ৰীতিৰে কৰিলে খুব বেছি ভাল হয় না। আৰু এনেকুৱাকৈ মিলা প্ৰীতি কৰি সকলো কাম, যিকোনো কাম ছাকচেছ হোৱাটো টাইম নালাগে যদি মিলা প্ৰীতিৰে কামবোৰ কৰি থাকে ন। তো আজিৰ খানাটো এই মাছলি দি হ'ব, মানে আজি ৰাখিল মাছটো 150 টকামান লৈছে চাগে, দুটাহে মাছ। তো এনেকৈ ইয়াতে বিক্ৰী কৰিব আহে না, মাজে মাজে ৰাখোঁ। চবচে মাংস খোৱাটো ভাল নহয়, মাজে মাজে মাছো খাব লাগে। আৰু মোৰ ঘৰৰ পৰা মানে না মাছ মানে মাংসটো খুবেই মানা কৰে, মানে খাব নিদিয়ে, মাছ খাব দিয়ে আৰু ন। আৰু মই এইটো বাটিত ৰাতিপুৱা সদায় মানে বুট খাওঁ এনেকৈ। তো কয় আৰু না ফাষ্টিঙত থাকিলে মানে বুট মুগ ফল আপেল, যেনেকুৱা মই আপেল আনি থৈ দিছোঁ, ইয়াত চাব পাৰে এইটো আপেল আছে। মানে অলপমান কচিছ কৰি আছোঁ না, চেষ্টা কৰি আছোঁ, কিমান দূৰ কি হয় নহয় নাজানো। আৰু স্বাস্থ্যৰ কাৰণে বোলে বহুতে বেছি ভাল ফাষ্টিং কৰি। তো আমি দুইজনে কৰি আছোঁ। তো ৰাতিপুৱা ইমানে কুঁৱলী আছিল না, বৰ্তমান ৰ'দ ওলাইছে, ভাল লাগিছে মানে একদম এনেকুৱাকৈ পিন্ধি আছোঁ আৰু ৰাতিপুৱাৰ পৰা। তো ৰাইজ মানে ৰাতিপুৱাৰ পৰা কি হৈছে মানে ভালকৈ কথা নকওঁ, মানে মই ঘুমৰ পৰা উঠিছোঁ পুৰা মানে কথাটো দমত গৈ আছে, কিয় মই নাজানো। কি হৈছে হোৱা নাই একো বুজি নাপাওঁ, কিন্তু এতিয়ালৈকে ভালকৈ কথা কোৱা নাই। সেইটোৰ কাৰণে ভাতটো নিজে বনালোঁ ন, যিহেতু খাব লাগিব। তো ৰাইজ যোৱাকালি মোৰ লগত এটা ঘটনা হৈ গ'ল। তো কি হৈছে মই আপোনালোকক বুজাই আছোঁ। মানে যোৱাকালি মানে অলপ ৰাতিপুৱা ভাগত মানে গৈছিলোঁ শ'লমাৰী, আৰু শ'লমাৰী যাই পোৱাৰ পিছত মানে ঘপককৈ ঘৰত আহিব লগা হৈছে না। তো অলপ স্পীডত আহি আছিলোঁ, আহি থাকোঁতে ৰাস্তাত মানে পুৰা মই স্পীড আছিলোঁ না, মেক্সিমাম 30-40 হ'ব, আৰু সৰু ৰাস্তা মানে ছিংগল ৰোড। তো আহি থাকোঁতে আহি গ'ল না হঠাতে মুৰ্গী, মানে লাগি গ'ল মোৰ গাড়ীত, আৰু যাৰ মুৰ্গী হয়তো তাতেই দেখা পাইছে। তো ঘপককৈ ৰাস্তাত মুৰ্গী আহি গৈছে, সেইটো কি মই ফাইন দিব লাগিব নেকি? আৰু এইটো মুৰ্গীটো ৰাস্তাত ময়ো আহিবা কোৱা নাই বা মই ইচ্ছা কিয় মাৰা নাই না। তেনেকুৱা মানুহ আমাৰ ইপিনে হয়তো আছে, আৰু বেলেগ বেলেগ জেগাতো থাকিব পাৰে। তো এনেকুৱাকৈ মানে ফাইন লগায় মানুহে। তো মুৰ্গী যদি পোহে বান্ধি ৰাখক না, ৰাস্তাৰ ওচৰত বা ৰাস্তাৰ আহিলে সেইটোতো মৰিবই না। আৰু এনেকুৱা ছাডেনলি ব্ৰেক ৰখাটো পচিবল নহয়। তো আপোনালোকৰ এইটো কি কয় কমেণ্টত জনাবচোন। মানে এনেকুৱা প্ৰায় হৈ থাকে, আৰু বিশেষকৈ আমাৰ গাঁৱত খুটা মাৰি পিনে মুছলিমহঁতৰ যদি কিবা এটা বস্তু মাৰিছে, মুৰ্গীয়ে হওক মানে কিয়ে হওক না, একদম ফাইন ফুল দিব লাগিব ন। এখন আপুনিতো জানি শুনি মাৰিব নোখোজে না। তো এনেকুৱাই আৰু আপোনালোকে এইটো কথা কি কৰিব লাগে কমেণ্টত জনাবচোন। কমেণ্টত জনালে খুবেই বেছি ভাল লাগিব মোক। A few moments later. আৰু ৰাইজ বহুত দিনৰ সপোন আছিলে প্লে বাটন ল'ম। তো ফাইনেলি এপ্লাই কৰি দিলোঁ মই। প্লে বাটনটো 20 তাৰিখৰ আগত আহিব লাগে আই থিংক। মানে এতিয়া মানে যোনটো মানে ট্ৰেকিং নাম্বাৰ এটা মেলত মানে ট্ৰেকিং নাম্বাৰ দিয়ে, তো সেইটো ট্ৰেক কৰি চালোঁ, আধা আহি পাইছে। তো কেতিয়া আহি পায়, 20 তাৰিখৰ আগত আহি পাব লাগে। তো যদি আহি পায় আপোনালোকক ধুনীয়াকৈ দেখুৱাম, আৰু মজাকৈ মানে 100K
100K চেলিব্ৰেশ্যন কৰিম প্লে বটনটো লৈ আৰু ৰাইজ যেতিয়া মই প্লে বটনটো হাতত পাম আৰু ভিডিঅ' বনাই দেখুৱাম আপোনালোকক মানে 100K হোৱাৰ কেইদিন পিছত মানে এপ্লাই কৰিব লাগে কেনেকুৱা প্ৰচেছ সকলো দেখুৱাম আৰু এটা ভিডিঅ' বনাই কেনে তো মানে হাতত পাৱা বহুত বেছি এক্সাইটেড হৈ আছোঁ যিহেতু এপ্লাই কৰি দিলোঁ আজি 3 দিনমান হ'ল এপ্লাই কৰি দেৱা তো আৰু আজি আমি ইয়াতে নতুন খাম আৰু ৰাইজ এইফালে চাব পৰা সন্ধিয়া খোৱাটো বনাই আছে যিহেতু ৰাইজ মানে আমি দুইজনে ফাষ্টিং কৰি আছোঁ এইটোৰ কাৰণে 4টাৰ আগত ভাতটো খাম মানে ৰাতিৰ ভাতটো তাৰপিছত ভাত একদম নাখাম একদম ৰাতিপুৱা 8টা মানতহে খাম তো এইফালে এনেকুৱাকৈ মাংস বনাই আছে আৰু আজি আমি নতুন খাম না আমি ইয়াতে নতুন খাম কাৰণ আমাক চাউলটো পঠাই দিছে মা ঘৰৰ পৰা ইয়াতে তো ঘৰততো যোৱা নহ'ল যিহেতু বাবুৰ এক্সাম চলি আছে সেইটো কাৰণে যোৱা নহ'ল তো ইয়াতে চাউলটো পঠাই দিছে আমি দুইজনে ধুনীয়াকৈ মানে আমি তিনিটাই ধুনীয়াকৈ ইয়াতে খাম তো দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব তো ৰাইজ মই ভাবিছোঁ ডেইলি ব্লগ দিম মানে সদায় দিবলৈ চেষ্টা কৰিম তো আপোনালোকক যদি লাগে তো কমেণ্টত জনাব যদি নালাগে তথাপিও কমেণ্টত জনাবচোন মানে আপোনালোকে কোনটো বিচাৰে ব্লগ মানে সদায় বনাবলৈ ট্ৰাই কৰিম যিহেতু মই ঘৰতে থাকোঁ আৰু মই বেছিকৈ শ্বৰ্ট ভিডিঅ'তহে গম পাওঁ মানে মোৰ লং ভিডিঅ'টো ইমান এটা নাযায় তো তথাপিও চেষ্টা কৰিম লং ভিডিঅ' সদায় দিবলৈ আৰু আজিকালি কি হৈছে আপোনালোকে হয়তো জানে শ্বৰ্ট ভিডিঅ'ত মানে আৰ্নিংটো আগৰ নিচিনা নহয় খুব বেছি কম হৈ গৈছে মানে একদম নাই বুলিও ক'লেও ভুল নহয় মানে ন আৰু ৰাইজ আপোনালোকৰ মাজৰে কিছুমানে মানে ৰাভা ভাষাত ভিডিঅ' বনাব কয় যিহেতু আমি ৰাভা মানুহ দুইজনে ৰাভা এইটো ৰাভা ভাষা একদমবাৰে নাজানে জানে বুজি পায় অলপ কিন্তু ক'ব নাজানে তো ৰাইজ মই যদি ৰাভা ভাষাত ভিডিঅ' কৰোঁ বুঢ়ীটোৱে গম নাপাব কি কৰি আছে তো আৰু এটা কথা মানে ৰাভা ভাষা ভিডিঅ' বনালে অনলি আমাৰ ৰাভা এৰিয়াতহে গম পাব মানে বুজি পাব মানে ইফালে গোৱালপাৰা ফালে মানে একদম ৰাভা ভাষা এটা বুজি নাপায় তো এইটোৰ কাৰণে মই নাবানাং ৰাভা ভাষাত ভিডিঅ' বনোৱাটো ডাঙৰ কথা নহয় বহুতে কয় কিন্তু মই এইটোৰ কাৰণে বনোৱা নাই কেতিয়াবা দিম একদম ৰাভা ভাষাত ভিডিঅ' দিম মানে এনেকুৱা ব্লগ ভিডিঅ' আৰু আপোনালোকক ক'বিচোন ব্লগ ভিডিঅ' ৰাভা ভাষাত বনাম না এনেকুৱা মানে ৰিলচবিলাক মানে ৰাভা ভাষাত বনাম আৰু ৰাইজ মিছা ক'লে কিডাল হওঁ ময়ো ইমান ভালকৈ নাজানো আগতে ইমান ৰাভা ভাষা ক'ব পাইছিলোঁ মানে আমাৰ আমি যোনটো কথা কওঁ সেইটোৱে মানে পাহৰি গৈছিলোঁ এনেকুৱা ৰাভা কথা ক'ব পাইছিলোঁ বৰ্তমান মই ক'ব গ'লে 40% মান ক'ব জানো কিন্তু বুজি মই 80% মান পাওঁ কিন্তু ক'ব মই 40% মানহে জানো যদি মই ৰাভা ভাষাত ভিডিঅ' বনাব লাগে মই মানে বেলেগক সুধি বা এইটো কেনেকুৱা মানে চাজেষ্ট লৈ কেনে বনাব লাগিব গম পাইছা না তো ৰাইজ ইফালে ফাইনেলি আহি গ'ল ভাত নতুন ধান নতুন চাউল তো এনেকৈ এইটো পূৰা বগা দেখি আছে নতুন না যিহেতু তো আমি এনেকৈ নয়া খাই আছোঁ আৰু ইয়াতে চাহ অকল মাংস গ্ৰেভি বনাইছে আৰু ভাত মানে ঘৰত হ'লে আৰু কিবা লাবৰা চাবৰা থাকিলে হয় কিন্তু ইয়াতে নাই যিহেতু আমি দুইজন তো এনেকৈ মজাকৈ খাম আৰু আজিৰ ব্লগটো এনেকৈ ভাত খাই খতম কৰি দিম যদি ব্লগটো আপোনালোকক ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি মজাকৈ ভাত খাওঁ একদম এনেকুৱাকৈ খালি তো বাই দে আছোতো বাই দে তো বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম